নমস্কাৰ, মই ডক্টৰ বাহাৰুল ইছলাম। জয় জয়তে আপোনালোক সকলোকে মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এবছৰ বয়সৰ পৰা 2 বছৰ বয়সলৈকে আপোনাৰ শিশুটিক কি খাদ্য কিমান পৰিমাণে খুৱাব লাগে তাৰ ওপৰতে আলোচনা কৰিম। শিশুটিক প্ৰতিবাৰ খাদ্য খোৱাৰ আগত আৰু খাদ্য তৈয়াৰ কৰাৰ আগত নিজৰ হাতখন চাবোনেৰে ভালদৰে ধুই ল'ব লাগে। প্ৰতিবাৰ নতুনকৈ তৈয়াৰী আহাৰহে খুৱাব লাগে। আপোনালোকে পৰিয়ালৰ কাৰণে যি আহাৰ ৰান্ধে তাৰ পৰা শিশুটিক খোৱা উচিত। দিনটোত শিশুটিক কমেও 5 বাৰকৈ আহাৰ খুৱাব লাগে। প্ৰতিবাৰ আধা বাটিকৈ ভাত, ৰুটি, দাইলৰ পানী বা সেউজীয়া শাক পাচলিৰ মিশ্ৰণ খুৱাব পাৰে। সপ্তাহটোত কমেও 2 বাৰকৈ আধা বাটিকৈ সেউজীয়া শাক পাচলি সিজাই খুৱাব পাৰে। সপ্তাহটোত কমেও 2 বাৰকৈ এচামুচ ঘিও ভাতৰ লগত মিহলাই খুৱাব পাৰিব আৰু খোৱালে ভাল। আপুনি যি নিমখীয়া আহাৰ খুৱায় তাত যি নিমখ ইউজ কৰে সেই নিমখ যাতে আয়ডিনযুক্ত হয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। আপোনালোকে এনিমেলছ ফুড যিবিলাক আছে গাখীৰ, মাছ, মাংস, কণী আদি খাদ্যৰ তালিকাত সদায় যিকোনো এবিধ ৰাখিব লাগে। আপোনালোকৰ খাদ্যৰ তালিকাত এই শিশুটিৰ কাৰণে সেউজীয়া শাক পাচলিৰ মিশ্ৰণ আৰু বিভিন্ন ফলৰ ৰস বা ফল ৰাখিব লাগে। তাৰপিছত যিবিলাক মাহজাতীয় শস্য আছে তাৰ দালি বনাই খুৱাব লাগে বা চিকেন চুপ আৰু ফ্ৰুটছৰ বা চালাড আদি খাদ্য তালিকাত ৰখা ভাল। আপোনাৰ যিবিলাক ভেজিটেবলছ আছে সেয়া চালাড বনাই ভাতৰ লগত দিব পাৰিব। গতিকে এনেকৈ যদি আপোনালোকে বিভিন্ন সেউজীয়া শাক পাচলি, বিভিন্ন ভেজিটেবলছ বা এনিমেলছ ফুড, মাছ, মাংস, কণী, গাখীৰ তাৰ লগতে চিকেন চুপ বা নিমখীয়া আহাৰৰ লগত আয়ডিনযুক্ত নিমখ আদি যদি ইউজ কৰে সেই শিশুটি কেতিয়াও পুষ্টিহীনতাত নভোগে আৰু এটি স্বাস্থ্যৱান শিশু আপোনালোকে পাব। গতিকে আপোনালোকে সদায় নিজৰ শিশুটিক স্বাস্থ্যসন্মতভাৱে খাদ্য খুৱাওক আৰু শিশুটিৰ স্বাস্থ্য সুৰক্ষা কৰি এজন সুনাগৰিক বনাওক তাৰ আশা কৰি মই এই ভিডিঅ'টি সামৰিলোঁ। ধন্যবাদ।